মই সুপ্ৰিয়া ভূমি স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ আৰু আজি মই আপোনালোকক দেখাম বিহুৰ ৱৰ্কশ্বপ। মই যিখন স্কুলত ডান্স শিকিছিলোঁ সেইখন স্কুলতে এতিয়া শিকিও আছোঁ, বৰ্তমানো আছোঁ। সেইখন স্কুলতে এতিয়া ৱৰ্কশ্বপো দিয়াই আছোঁ বিহুৰ। মই আৰু মোৰ শিক্ষাগুৰু আৰু মোৰ সহপাঠী আৰু 2-3গৰাকীমান মিলি আমি একেলগে ৱৰ্কশ্বপ দিয়া আছোঁ। আজি 15 দিন গ'ল। আপোনালোকে যিসকলে মোৰ ইউটিউব চেনেলৰ ভিডিঅ'খিনি চাই আছে তেওঁলোকে গম পায় যে মই হেবাঙৰ শ্বুটিঙৰ লগত ব্যস্ত থকাৰ কাৰণে চবফালে মিলাই থাকিব লগা হৈছিলে। মাজতে 2 দিন যাবও পৰা নাই ৱৰ্কশ্বপত, আৰু সেইটো কাৰণে মই কেনেকৈ আমি প্ৰেক্টিছ কৰাই আছোঁ সেইবোৰ আপোনালোকক দেখাব পৰা নাছিলোঁ। হয়তো আগতীয়াকৈ দিয়া হ'লে আপোনালোকৰ ওচৰে পাঁজৰে কিছুমানে যদি গম নাপায় আহিব পাৰিলে হয়। তো আজি মই আপোনালোকক দেখাম যে আমি কেনেকৈ ৱৰ্কশ্বপ দিয়াই আছোঁ। আৰু মোৰ স্কুলখনৰ নামটো হৈছে খুন্দ্ৰম নৃত্যাঞ্জলি। মই তাৰ পৰাই শিকি আছোঁ আৰু এতিয়া মোৰ সৌভাগ্য যে একেখন স্কুলতে মই শিকিও আছোঁ আৰু সহকৰ্মী নিচিনাকৈ তাত মই শিকাবলৈও সুযোগ পাইছোঁ। তো ব'লক, মই এতিয়া ঘৰৰ পৰা ওলাইছোঁ। মোৰ স্কুলখন আছে আপোনাৰ যোৰহাট মেডিকেল কলেজৰ ফ্ৰণ্টত, খুন্দ্ৰম নৃত্যাঞ্জলি। মোৰ ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰ দূৰ। এতিয়া ব'লক মই স্কুটি লৈ যাম, যিহেতু মই ৰাস্তা আপোনাক দেখাব নোৱাৰিম পৰিৱেশটো। তাত গৈ ডাইৰেক্ট মই আপোনালোকক দেখাম যে কেনেকৈ আমি শিকাওঁ, কি কৰোঁ, বা আমি কেনেকুৱা ধৰণৰ নাম আগবঢ়াইছোঁ সৰু সৰু অকণমানি সিজনীলৈ। ব'লক আপোনালোকে মোৰ লগতে থাকক। এতিয়ালৈকে বাই বাই। মই তাত গৈ আকৌ নতুনকৈ ভিডিঅ' ষ্টাৰ্ট কৰিম। তো আমি আহি খুন্দ্ৰম নৃত্যাঞ্জলি পালোঁ। সেয়া বাইদেউহঁত গৈ আছে। এতিয়াতো বহুত ওপৰলৈ উঠি যাব লাগিব, একদম 3rd ফ্ল'ৰত আছে। এয়া খুন্দ্ৰম নৃত্যাঞ্জলি বুলি লিখি থোৱা আছে আমাৰ মিলন দাই। তো আমি আহি খুন্দ্ৰম নৃত্যাঞ্জলি পালোঁ। সেয়া বাইদেউহঁত গৈ আছে। এতিয়াতো বহুত ওপৰলৈ উঠি যাব লাগিব, একদম 3rd ফ্ল'ৰত আছে। এয়া খুন্দ্ৰম নৃত্যাঞ্জলি বুলি লিখি থোৱা আছে আমাৰ মিলন দাই। অঁ, মোৰো কেইবাদিন হৈছে। মই বালিত বহুত 2 দিন চুঁচৰিছোঁ স্কুটি লৈ। এনেকৈ উঠি গৈ আছোঁ। বহুত দেখিছে, সেয়া দেখিছে। এইফালে যাব লাগিব। কি হ'ল কচোন? ৰ'ব, এতিয়া গাৰ্জেনসকলক সুধিম যে এই 2 ঘণ্টা সময় তেখেতলোকে কেনেকৈ পাৰ কৰে। আহক, কওক, চবেই শুনি আছোঁ। ভাল লাগিছে। এই 2 ঘণ্টা সময় ৰৈ কেনেকুৱা লাগে সেইখিনি সময় ভালে লাগে। প্ৰথম 1 ঘণ্টা ভালে লাগে, অঁ, পিছৰ আৰু 1 ঘণ্টা কটাবলৈ খুব টান হয় আৰু। চাহ খাবলৈ কেনেবাকৈ যায় নি? নাই যায়। অঁ, চিটৰ কথাও আহিছে, দেখিছে। আপোনালোকে দেখা পাই যে 1 ঘণ্টা সময় বৰ বিৰক্তিদায়ককৈ যায় আৰু চাহ খাবলৈও নাযায়, চিট গুচি যায় বুলি। তো এইখিনি আমাৰ খুন্দ্ৰম নৃত্যাঞ্জলি গাৰ্জেন হয়, বিহু ৱৰ্কশ্বপৰ। আপোনালোকে দেখা পাইছে। আমি ফাৰ্ষ্টে এনেকৈ কঁকাল ভঙা শিকাইছোঁ। লাহে লাহে কঁকালখিনি ভাঙিবলৈ শিকাইছোঁ অকণমানিহঁতক। আপোনালোকে দেখিছে। আমি এনেকৈ এখন নাচ ভিডিঅ' কৰি আমাৰ খুন্দ্ৰম নৃত্যাঞ্জলি এটা বিহু গ্ৰুপ আছে, তাত আমি দিওঁ। এটা কাৰণেই দিয়া হয় যাতে অভিভাৱকসকলে আমাৰ নাচখিনি চাওক আৰু ঘৰত নিজৰ ছোৱালীজনীক এনেকৈ শিকাব পাৰে
চাইছে আৰু ছোৱালীজনী নাচি থাকিলে ক'ত ক'ত কি ভুল হৈছে তেওঁ ঘৰতে এবাৰ দেখাই দিব পাৰে। সেইকাৰণে আমি এখন এখন নাচ এনেকৈ ভিডিঅ' কৰি গ্ৰুপটোত আপলোড কৰোঁ। আৰু লগতে আমি যেনেধৰণে ভাবি কামখিনি কৰা হৈছে অভিভাৱকসকলেও তেনেকৈ ঘৰত প্ৰেক্টিচ কৰাই দেখিবলৈ পোৱা গৈছে। আৰু পিছদিনাখন গম পাওঁ আৰু তাই প্ৰেক্টিচ কৰিছে বুলি। আমাৰ জিৰণি পৰিছে মানে ব্ৰেক মানে আমাৰ চাহ খোৱা ব্ৰেক পৰিছে। আমি এতিয়া চাহ খাম, বাকী পৰিৱেশখিনি আপোনাক মই দেখাম। চাই লৈছোঁ এয়া আমাৰ ৰুম, একদম দিনে নিশাই আমাৰ সুন্দৰ নৃত্যাঞ্জলি ডান্স শিকাই থাকে। মিলিবাৰ অতি প্ৰিয় শিষ্য, আমিও কম নহয় আপুনি এইবুলি আকৌ চব সমান। তাইৰ ঘৰৰ ওচৰতে, তাই যথেষ্টখিনি সময়ত সুন্দৰ নৃত্যাঞ্জলিত থাকে। আৰু এতিয়া বিহুৰ লগতো তাই, মই, তাৰপিছত আমাৰ মিলিবা, মৌচুমী চক্ৰৱৰ্তী, ভাগ্যশ্ৰী বা ৰীমা বা যিহঁত অহা নাই, আজি আমাৰ দুজনী আছোঁ আৰু এনেকৈ শিকাই মেলি। লগতে আমাৰ নতুন ঢুলীয়াও আহিছে, চাহ খাই আছে। সেয়া আজি আমাৰ নতুন ঢুলীয়া। আপোনালোকক পাছৰ পৰিৱেশখিনি দেখাই আছোঁ। এনেকৈ আমি নামবোৰ শিকোৱা হয় বহাই মেলি, লগতে টকাটো দিওঁ যাতে নামৰ লগতে টকাটো বজাবলৈও শিকি যাওক। আৰু মিলিবাই এনেকৈ নামখিনি সিহঁতক শিকায়। এয়া আপোনালোকে চাওক নামখিনি কেনেকৈ সিহঁতে গাইছে, পাৰিছেনে নাই পৰা এবাৰ কমেণ্ট কৰি জনাই দিব। কলমানি ছোৱালী এইকেইজনী একদম। এয়া হৈছে আলিয়া, আৰু তোমাৰ নামটো কৈ দিয়া। চুতীয়া। এতিয়া চবৰে কিমান অকণি এজনীয়ে পৰিছে, চব অকণি অকণি ছোৱালী। অঁ কোৱা, মাৰি দিব লাগে, ৰ'ব দেই এক ছেকেণ্ড। আমাৰ আলিয়া কিমান দুষ্ট ছোৱালী। আলিয়া দেখিছেনে, তাই এনেকৈ মোক কৈ দেখাইছে বা চোৱা বুলি। আৰু এইফালেও এজনী বহুত মৰম লগা ছোৱালী আমাৰ, চব মৰম লগা আমাৰ ডান্সাৰ স্কুলত, কোনো বেয়া নহয়, চব সুন্দৰী পক্ষী আমাৰ ডান্সাৰ। বেটা দেউতা গগনা লৈ আহিব। অঁ ভাল ছোৱালী, একেবাৰে দেউতা গগনা লৈ আহিব, চবে কমপ্লেইন দিছে। হাই কৈ দিয়া, ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা থাকিল কৈ দিয়া। ৰঙালী বিহুৰ সকলোলৈ শুভেচ্ছা থাকিল। অঁ অন্তৰা বহুত ধুনীয়া নাচে তাই, আৰু এতিয়া বিহু প্ৰশিক্ষণ লৈ আছে, বিহু বহুত ধুনীয়াকৈ নাচি আছে। এই মোৰ লগত আছে অন্বেষাত আছে, খুব মৰম লগা ছোৱালী তাই, আৰু আমাৰ ডান্সৰ স্কুলৰে হয়। তাই ডান্সটোতো ভাল কৰে, লগতে এতিয়া বিহু শিকিও আছে, লগতে তাই বহুতখিনি বাদ্যযন্ত্ৰ বজাব জানে। অন্বেষা কৈ দিয়া তুমি কি কি বজাব জানা। আজিতো তাই আমাক পেঁপা বজাই শুনালে, একদম সাংঘাতিক। আৰু ইমান অকণমানি ছোৱালী এজনী ইমান সুন্দৰকৈ এইটো বয়সত পেঁপা বজোৱাটো বহুত ডাঙৰ কথা একচুৱেলি। তো আৰু কি জানা অন্বেষা তুমি বজাবলৈ এবাৰ কৈ দিয়া চবৰ আগত।
জানো আচ্ছা গীটাৰ জানে জানো মোৰ দেউতাৰ গীটাৰ চাই আৰু তাৰপিছত পেপা জানো তাৰপিছত আৰু ঢোলটোতো তুমি বজোৱা হয়নে ঢোল তাই বহুত ধুনীয়া বজায় ফুল বজাওঁ আচ্ছা আৰু মই বৰগীত গাওঁ তাৰপিছত গান গাওঁ তাৰপিছত মই মাউথৰ গান বজাওঁ দেখিছা ইমান নকম আৰু কি জানো তাৰপিছত আৰু মই কীবৰ্ড জানো কীবৰ্ড জানে চাওক তাই ডান্সৰ লগতে বাকীখিনি আমি সংগীতৰ লগত জড়িত সংগীতটো আছে বাকী যিমানখিনি এখন সংগীতক যেতিয়া শুৱনি কৰে বাদ্যযন্ত্ৰ তাই সকলোখিনি বজাব জানে ইমান অকণমানি ছোৱালী আৰু ইমানখিনি সাংঘাতিক আপোনালোকক মই তাইৰ ভিডিঅ' সৰু সৰুকৈ মোৰ ব্লগৰ থ্ৰুৱেদি আপোনালোকক মই দেখাম তাইক ইমান ধুনীয়াকৈ বজাব জানে আৰু আমাৰ মোৰ চেনেলটোৰ জৰিয়তে তুমি চবকে ৰঙালী বিহু শুভেচ্ছা জনাই দিয়া বিহু এটাই গাই তুমি নাজি তৰাটো গাই তুমি ৰঙালী বিহু শুভেচ্ছা সকলোকে জনাই দিয়া নাজি তৰা পাহাৰৰে পৰা কুলু কুলু সুৰেৰে বৈ আহে নিজৰা নাজি তৰা ওখ গৈ পাহাৰত নাজি তৰা গছে বনে হলালে পাতে নাজি তৰা পাহাৰৰে পৰা কুলু কুলু সুৰেৰে বৈ আহে নিজৰা নাজি তৰা আজি ইয়াতে আমি সামৰণি মাৰিছোঁ ইয়াতে মানে 5টা বজাত আমাৰ ক্লাছ শেষ হৈ যায় অলপ বেছি টাইম কেতিয়াবা শিকোৱা হৈ যায় নাম চাম থাকিলে আৰু আজি আমাৰ শিকোৱা প্ৰশিক্ষণটো কেনেকুৱা হৈছে আপোনালোকে আমাক জনাব আৰু এইবাৰটো মোৰ দিয়া লেট হৈ গ'ল গম পাইছে কিহৰ কাৰণে মই হেৰি কৰিব পৰা নাই যিসকলে মোৰ ভিডিঅ' চাইছে তো অনুগ্ৰহ কৰি জনাব কেনেকুৱা পাইছে আমাৰ শিকোৱা আৰু মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো মোৰ ফালৰ পৰাও আগন্তুক ৰঙালী বিহুৰ বহু বহু শুভেচ্ছা থাকিল আপোনালোকলৈ